নিশ্চয় এটা নমস্কাৰ, এই মুহূৰ্তত জনাব বিচাৰিছোঁ ৰাজ্যত নিবনুৱা যুৱক যুৱতীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত জনাইছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনাইছে গ্ৰেড 4 আৰু গ্ৰেড 3ৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব। গ্ৰেড 3ৰ ৰিজাল্ট আগতে দিয়া হ'ব নে গ্ৰেড 4ৰ ৰিজাল্ট আগতে দিয়া হ'ব, তাকে লৈ বহু পৰীক্ষাৰ্থী চিন্তিত। যিহেতু গ্ৰেড 4ৰ পৰীক্ষা আগতে অনুষ্ঠিত হৈছে আৰু গ্ৰেড 3ৰ পৰীক্ষা পিছতে অনুষ্ঠিত হৈছিল, গতিকে গ্ৰেড 4ৰ ৰিজাল্ট নিশ্চিতভাৱে আগতে দিয়া হ'ব। আৰু ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব, যিহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে 10 মে'ত 50,000 যুৱক যুৱতীলৈ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। এই 50,000ৰ ভিতৰত স্বাস্থ্য বিভাগত গ্ৰেড 3ৰ নিযুক্তিও আছে। গতিকে ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব, স্বাস্থ্যমন্ত্ৰীয়ে কি ক'লে? পৰীক্ষা সঠিক দিন মই ক'ব নোৱাৰিম, কিন্তু নিশ্চয় এটা 2 মাহমানৰ ভিতৰত থাকিব।